হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ মই কালিৰ ভিডিঅ'ত আপোনালোকক কৈছে আমাৰ ঘৰত আলহী দুজন আহিছে আৰু আলহী দুজন হৈছে আমাৰ ভাগিন। আজি ভাগিনহঁতক লৈ অকণমান ফুৰিবলৈ যাওঁ টাউন ফালে আৰু ঝৰ্ণাখনো চাবলৈ যাম। ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰণিত হ'ব ঝৰ্ণা এখন আছে পাহাৰত, সেইটোকে আমি চাবলৈ আজি যাম। ভাগিনহঁতক লৈ এনে ঘৰৰ পৰা ওলাই যাওঁ আৰু আপোনালোককো ভিডিঅ'ত দেখুৱাম। আৰু এতিয়া মই ৰেডি হ'লোৱেই, যাবলৈ ওলাইছোঁ আৰু সিহঁতকেইটাও ওলাই ৰেডি হৈছে। মই ঘৰৰ পৰা ওলাই ৰেডি হ'লোঁ, এতিয়ালৈকে বেটেৰী গাড়ী আহি পোৱা নাই। ৰাস্তাত মই ৰৈ আছোঁ, ঘণ্টামান হৈ গ'ল আহি পোৱাই নাই। আমাৰ ভাগিনহঁতে ৰেডি হৈ আছে ওলাই কৰি। তো ৰৈ থাকোঁতে আমাৰ বেটেৰী গাড়ী আহি পালে। আমাৰ ভাগিনহঁতে ৰেডি হৈ আহিলে। আহা জলদি আহা, দেৰি হৈ গৈছে। সেয়া আমাৰ বেটেৰী গাড়ী। আমাৰ আলহী কেইজনক লৈ মই এতিয়া যাবলৈ যাবলৈ ওলাইছোঁ। মোৰ ভিডিঅ'টো চাব দেই। তো এতিয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা। এয়া আমাৰ ভাগিন, মই ভালকৈ ভিডিঅ'টো দেখাই দিছোঁ। এয়া সৰু ভাগিন, ইয়াতকৈ সৰু আৰু এটা আছে। আজিৰ দিনটো মোৰ কাৰণে বহুত ভাল লাগিছে, কাৰণ আজি আমাৰ ভাগিনহঁতৰ লগত মই এনেকৈ ফাৰ্ষ্ট টাইম ফুৰিবলৈ গৈ আছোঁ। মানে ফেমিলিৰ লগত যোৱাৰ নিচিনা লাগিছে ন ভাগিন? তুমি এইটো প্ৰথমবাৰ আহিছা ন এনেকৈ ফুৰিবলৈ যোৱাটো? এয়া আমাৰ ভাগিনক লৈ আজি প্ৰথমবাৰ ইমান দূৰণিলৈ যাব ওলাইছোঁ। আৰু এইটো দিন আকৌ যাতে সোনকালে আহক না, আকৌ এবাৰ ফুৰিবলৈ যাম। চাওঁ এতিয়া গৈ থাকোঁ না। এতিয়া আমি বোকাখাট আহি পালোঁ। এতিয়া বোকাখাট টাউনৰ পৰা আমি এতিয়া কাকচাং ফালে যাওঁ। বেটেৰী গাড়ীত ৰৈ আছোঁ, কাৰণ ভাগিনহঁতে কিবা কিবি আনিবলৈ গৈছে অকণমান দোকান ফালে। তো আমি এতিয়া অকণমান ৰৈ আছোঁ ইয়াতে। ইমান দূৰ পালে জানো ক'ব নোৱাৰোঁ, আজি ওলোৱাও অকণমান দেৰি হৈ গ'ল। আমাৰ ভাগিনহঁতে বজাৰ কৰি লৈ আহিলে কিবা কিবি তাত খাবৰ কাৰণে। এয়া আৰু কি কি আনিলে? আৰু কি জুচ? ভিডিঅ'টোত অকণমান দেখুৱাই দিয়া কি কি আনিছে। জুচ, কলা, এইখিনি বস্তুকে আমি লৈ এতিয়া যাবলৈ লৈছোঁ তাত খাবলৈ। কাৰণ আমি পিকনিক মানে খানা পিনা লৈ যোৱা নাই, কাৰণ তাত বনাবলৈ কোনে বনাই থাকিব, এইবোৰ বনাই থাকোঁতে মানে দেৰি হ'ব চাবলৈতো, সেইটো কাৰণে যোৱাও দেৰি হ'ল। তো এইকেইটা বস্তুৱে আজি আমি লৈ আহিছোঁ। এতিয়া আমাৰ এইখিনি কিবা কিবি কিনা হৈ গ'ল। তো এতিয়া আমি কাকচাং ফালে গৈ আছোঁ। চবে খাই আছে পেকেটে পেকেটে। এতিয়া মই এতিয়া কেমেৰা কৰি থাকিলে নহ'ব, গতিকে ময়ো খাবলৈ এতিয়া এয়া পেকেট খুলি আছে। ইয়াৰ পৰা আৰু বেছি দূৰ নাই, আৰু 5 কিলোমিটাৰ ইমানেই হ'ব চাগে। তো এতিয়া আমি কাকচাঙৰ নিচে ওচৰ আহি পাইছোঁহি। তো এয়া হৈছে নাহৰজান বাগান। এইটো হৈছে কাকচাঙৰ পৰা অকণমান ওচৰে আৰু। তো এইটো আপোনালোকে পৰিৱেশটো চাব পাৰিব, ইমান ধুনীয়া পৰিৱেশ। আমাৰ ভাগিনহঁতক সঁচাকৈ বহুত ভাল লাগিছে আজি আহি পেলাই। সিহঁতে পূৰা ফূৰ্তি আছে, পূৰা হাঁহি আছে, বহুত ভাল পাইছে ইয়াত আহি পেলাই। জেগাখন চাই সিহঁতক বহুত ভাল লাগিছে। মই ভাগিনক কৈছোঁ ঝৰ্ণাত যিটো ধুনীয়া লাগে, মই লাহে লাহে খোজকাঢ়িম, তোমালোকে ভিডিঅ'টো কৰি দিবা আৰু দেই ধুনীয়াকৈ, যাতে ওপৰৰ পৰা যেনিবা হিৰণি আহি আছে তেনেকুৱা বনাবা। মই যদি অকণমান বেয়াকৈ এতিয়া আমাৰ বেছি সময় নাই, আহি সোমালোহি আৰু কাৰ্বি পাহাৰ এতিয়া সোমাইছে, বেছি নাই। তো সিহঁতে পূৰা হাঁহি হাঁহি ফিট হৈ গৈছে, মানে ইমান ধুনীয়া জেগা বুলি সিহঁতে কেতিয়াও দেখা নাই যে, প্ৰথমবাৰ দেখিছে। তো সেইটো কাৰণে বহুত ভাল লাগিছে, ভাল পাইছে জেগাডোখৰ সঁচাকৈ। চবে এইটো জেগাত বেয়া বুলি কোনেও নকয়, এইটো জেগাখন ইমান ভাল জেগা। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই ঝৰ্ণাখন চাবলৈ। তো ৰাস্তাও অকণ বেয়া হৈছে, তো ভাল কৰি আছে, মেৰামতি কৰি আছে। মই ভিডিঅ'ত দেখুৱাই দিছোঁ। কাৰণ ইয়াত ভাল ৰাস্তা ভাল হ'বই লাগিব, ইয়াত কিমান দূৰ দূৰণিৰ পৰা মানুহ আহে। হয়, আমি চৰকাৰক এটা অনুৰোধ জ্ঞাপন কৰিছোঁ যাতে চৰকাৰে অলপ ধ্যান দিয়ে ৰাস্তা পদূলিবিলাকত। ভাগিনহঁতে নিজে কৈ আছে, মোক একো ক'বলৈ দিয়া নাই, কি কৰি আমি অলপ নতুন ৰাস্তা হ'বলৈ চেষ্টা কৰিছোঁ। আৰু কিবা কোৱা যদি ক'বা। ভাগিন মানে হাঁহি হাঁহি ফিট হৈ গৈছে। I also have a channel in YouTube. Please do not. তো আমি এতিয়া পালোহি কাকচাং ঝৰ্ণা। তো ইয়াত অকণমান দেৰি ৰৈ আছোঁ, কেলৈ জানো ৰখাই দিছে। গাড়ীখন ইয়াত ৰখাই দিছে, অকণমান ৰৈ দিবলগীয়া হ'ল। তো এতিয়া আমি আহি থাকোঁতে ৰাস্তাত গাড়ীখন ৰখালে, কাৰণ ইয়াত কিবা এটা বিচাৰিছে, নামঘৰ এখন বনাই আছে এইফালে।
নামঘৰ এখন বনাই আছে তাৰ নিৰ্মাণ কাৰ্যৰ কাৰণে কাৰ্যৰ কাৰণে অকণমান কিবা এটা অনুদান বিচাৰিছে তো সেইটো দিয়াৰ কাৰণে আমি ইয়াত অকণমান দেৰি ৰখিবলগীয়া হয় ৰ'বলগীয়া হৈছে গেটত কাৰণ ইয়াত টিকেট ল'ব লাগে তো সেইটো কাৰণে আমি ইয়াত ৰৈ আছোঁ এতিয়া আমাৰ ড্ৰাইভাৰজনে টিকেট আনিবলৈ গৈছে তাত পইচা দিয়া হৈ গ'ল টিকেট লোৱা হৈ গ'ল তো এতিয়া আমি ইয়াৰ পৰা সোমাইছোঁ এইটো হৈছে ৰাস্তা পাৰ হৈ যাব লাগিব ইয়াত পানী বৈ আছে এয়া সৰু ঝৰ্ণা এইটো য'ত আমি এতিয়া গৈছোঁ তাৰ পৰা বৈ অহা পানী হয় এইটো এনেকুৱা আমি দুটা পাৰ হ'লোঁ এনেকুৱা যাম নিজৰা এফালেদি বৈ আহিছে এয়া হৈছে কাকচাং ঝৰ্ণাৰ ওচৰৰ পিকনিক খোৱা পাৰ্টি বজাৰ চাৰিওফালে মানুহ চব পিকনিক পাৰ্টি হয় আপোনালোকে যিটো ভিডিঅ' দেখি আছে সেয়া চব পিকনিক পাৰ্টি এতিয়া আমি আহি পালোঁ এইখিনি ইয়াৰ পৰা আমি ইফালে যাব নোৱাৰোঁ বেটেৰী গাড়ীখন নিব নোৱাৰোঁ তো সেইটো কাৰণে আমি ইয়াতে এতিয়া ইয়াৰ পৰাই আমি যাওঁ এতিয়া ব'ল যাওঁ ভাগিনে টাউন খাবলৈ সেইটো কাৰণে চাৰিওফালে কেৱল পিকনিক চব কিছুমান ফটো মৰাত ব্যস্ত কিছুমান ব্লগ বনোৱাত এতিয়া আমি ঝৰ্ণাৰ ওচৰত পাইছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ পাহাৰৰ মাজৰ ৰাস্তা কিছুমান ঘূৰিও আহিলে আৰু আমি গৈছোঁ কিছুমান গৈ আছে কিছুমান আহিলে ঘূৰি আমি কাকচাঙৰ দলং পালোহি এই দলংখন একেবাৰে ঝৰ্ণাৰ ওচৰলৈকে আছে তো এইটোৱে ঝৰ্ণাৰ পৰা বৈ অহা পানী হয় মই এইকেইটা আহি পোৱাই নাই আমাৰ ভাগিনতে পিছতে থাকি গ'ল মই এতিয়া আগতীয়াকৈ আহিলোঁ এইফালে ফাইনেলি মই ঝৰ্ণাৰ ওচৰত আহি পালোঁ এয়া মই আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ এয়া হৈছে ঝৰ্ণা কাকচাঙত এইটোৱে হয় বোলো সেইখিনি পাই আহিছোঁ পানীটো পুৰা বতাহত উৰি আহি আছে ঠাণ্ডা লাগিছে এইখিনি জেগা এটা দেখিছে ইয়াত বহুত মানে ভালকৈ যাব লাগিব কাৰণ নহ'লে ইয়াৰ পৰা লুটি খাই পৰিলে মানে একেবাৰে আমি তলত পাই যাম পানীৰ ভাৱটো উৰি আহি আছে সেইকাৰণে মোবাইলত কৰিব পাৰে বুলি অকণ ভয় লাগিছে মোৰ মোবাইলৰ অকণ ভয় লাগিছে হ'ব নেকি বুলি এয়া আমাৰ কাকচাঙৰ ঝৰ্ণা পাহাৰ ইয়াত ৰছী লগাই দিয়া হৈছে কাৰণ এই ৰছীৰ পৰা ইফালে যাব নোৱাৰি ইফালে বহুত দ আছে মানুহ হয়তো ইফালে গ'লে মানে মানুহ মৰিবও পাৰে সেইটো কাৰণে ৰছীটো ইয়াত লগাই দিছে এফালে পাৰ হ'ব যাতে নোৱাৰে মানুহে এইফালে কেইজনমান ব্যক্তিয়ে পিকনিক খাই আছে ভৰিটো পুৰা একদম কামোৰ মাৰি ধৰিছে বহুত ঠাণ্ডা এতিয়া ওলাই আহিলোঁ আৰু ঠাণ্ডা বেছি হোৱাৰ কাৰণে বেছি দেৰি ইয়াত হৈ থাকিব নোৱাৰি সেইটো কাৰণে এতিয়া আমি ইয়াত ঝৰ্ণাৰ পৰা ওলাই আহিছোঁ এতিয়া আমি ইয়াত ওপৰলৈ যাওঁ মানে পুৰা শুকাই গৈছোঁ ওপৰত ধৰিলে ইয়াত তলত মই দেখুৱাই দিছোঁ ইমান তলত আছে কাৰ্বিসকলৰ এনাৰস গছ এয়া পাহাৰত লগাই থৈছে খোজকাঢ়ি বহুত ভাগৰ লাগিলে তো আমি এতিয়া দোকানত ৰৈছোঁ কিবা এটা খাম বুলি এটা ল'ম বাইদেউ এইটো আপোনালোকৰ বাৰীতে নহয় জানো এইটো হৈছে লোকেল এনাৰস আৰু কোনে কি ল'বা মই এইটো এটা লৈছোঁ আৰু সেইটো চিপছ লোৱা মই এইটো এটা লৈছোঁ ইয়াত বহি পেলাই অকণমান খাই লওঁ বহুত ভাগৰ লাগিলে খোজকাঢ়ি বহুত ভিতৰত সোমাবলগীয়া হয় এতিয়া ভাগিনেও লৈ আহিলে এতিয়া আমি বজাৰত ঘূৰি আছোঁ ইয়াত বজাৰত বহুতখিনি বস্তু পোৱা যায় এইখিনি মই ভিডিঅ' দেখাইছোঁ আৰু ইয়াত পিকনিক খোৱা মানুহ বহুত আহিছে ভিডিঅ' দেখাইছোঁ এইখিনি আছে মানুহে পিকনিক খাবলৈ অহা
আমাৰ ভাগিনেটো পিছাই আছে। ইমান ধুনীয়া তুমি মজা লাগিছে দেই। লগাই ৰৈ আছে লোৱা নহয় লওঁ বুলি নলওঁ বুলি এনেকৈ লগাই দিওঁ। আমি ঘূৰি আছোঁ এফালে একো নাই যাবলৈও হৈছে আৰু চাবলগীয়াটো বিশেষ ইয়াত একোৱেই নাই আৰু এইটো ঝাৰ্ণাখন চালোঁ আৰু গাইছ এতিয়া আমি ওলাই আহিলোঁ এইখিনিৰ পৰা বেটেৰী গাড়ীত ফোন কৰিলোঁ তো আহি আছোঁ বুলি কৈছে। এতিয়া আমি চবেই এইখিনিতে ৰৈ আছোঁ। এয়া আমাৰ বেটেৰী গাড়ী আহি পালে। বহুত দেৰি ৰ'বলগীয়া হ'ল। কি ভাত খাই আছিলে নেকি আপুনি? ভাত মানে হেৰি হ'ল লগৰ এটাক মই মাতিলে গ'লোঁ সিহঁতৰ ঘৰত ভাত খোৱাটো নহ'লে দেৰি হৈ আছে আকৌ তহঁতি ফোন কৰি সেইকাৰণে মই গুচি আহিলোঁ। টাউনত অকণমান বজাৰ কৰিলোঁ। এয়া ভাগিনে হুডি এটা কিনি দিলে তো এতিয়া বজাৰ কৰি লৈ আহিলোঁ। কাৰণ এইটো ভিডিঅ' মই নবনালোঁ, যিটো য'ত কিনিলোঁ তেতিয়া মই নাই ইয়াতে কৈ আছে যে কিনি দিলে সেইটোৰ কাৰণে মানে হেৰিত আৰু কি বুলি কয় আনন্দত ভিডিঅ'টো হেৰি কৰিছে বুলি কৈছে। কিন্তু এইটো নহয়, মই তাক বেংগলৰত থাকোঁতে কৈছিলোঁ যে হুডি এটা ল'ম বুলি তাক আনি দিবলৈ কৈছিলোঁ, আনি দিয়া নাছিলে। কিন্তু এতিয়া টাউনত লগ পালোঁ, এতিয়া বজাৰত সোমাই বজাৰ চজাৰ কৰিলোঁ। এয়া দেউতাৰ কাৰণেও কিনি দিলে আৰু মোৰ কাৰণে হুডি এটা লৈ দিলে। 5,000 হ'লেও বহুত ভাল আছে। আমাৰ বোকাখাটত অকণমান দামটো কমেই বাৰু। এয়া এতিয়া মই টাউনৰ পৰা ঘৰলৈ যাবলৈ ওলাই আছোঁ। আমি হোটেলত সোমাই খাই বৈ কৰিলোঁ, পৰঠা চাওমিন খালে ভাগিনহঁতে, তো খাই বৈ কৰি ওলাই আহিলোঁ। এতিয়া যাম। সন্ধিয়া হ'ল, বহুত দেৰি হ'ল, ৰাতিপুৱা 11টা বজাত ওলাইছোঁ। এতিয়া সময় কেইটা হ'ল জানো, 5:30মান হ'ল নেকি। গতিকে আশা কৰোঁ আপোনালোকক সকলোকে মোৰ ভিডিঅ'টো ভাল লাগিল। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত।